হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজিৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। মেখেলা চিলাই আছোঁ, আপোনালোকে চাব পাৰে। এইটো আমাৰ ঘৰৰে হয়। এইটো চিলাৰ পিছত আপোনালোকক দেখাবলৈ গৈ আছোঁ বেলেগ এটা ঠাই। তো গাইছ, মেখেলাটো ফাইনেলি চিলা হৈ গ'ল আৰু এতিয়া আমাৰ ব্লগটো আৰম্ভ কৰোঁ। আপোনালোকে লাষ্টলৈকে চাই থাকিব বুলি আশা থাকিল। তো গাইছ, এতিয়া মই গৈ আছোঁ মানে আমাৰ খেতি পথাৰত মানে অকণমান গৰু ছাগলী চাম। তাৰপিছত আপোনালোকক মানে অলপ বেলেগ বস্তু দেখাবলৈ চেষ্টা কৰিম। তো আশা কৰোঁ আপোনালোক ভালে পাব। তো গাইছ, এতিয়া মই লাহে লাহে গৈ আছোঁ। আপোনালোকে লাহে লাহে থাকিব, নহ'লে ৰাস্তাত মানুহ দেখিলে মানে মোক হাঁহিব ফট কৰি ভিডিঅ' বনাই আছোঁ বুলি। তো চুপচাপে তো গাইজ ফাইনেলি আহি পালোঁ আৰু চেণ্ডেল যোৰা ইয়াতে খুলি থৈ যাম মই আৰু আলি যাম। চাব পাৰে আপোনালোক ইমান সুন্দৰ হৈ আছে, বেছি দিন হোৱা নাই, একদম দেখিবলৈ ধুনীয়া হৈ আছে, সেউজীয়া চাৰিওফালে। যিটো হৈছে মৰাপাট। কি ক'ম গাইজ, এইবাৰতো মৰাপাটৰ খেতি একেবাৰে বেয়া হৈছে আমাৰ। মানে একবাৰ এইফালে ঘেৰি থৈছোঁ আমি বাঁহৰ বেৰ বনাই। তথাপিও ইমান ছাগলী সোমাইছে, ছাগলী সোমাই একেবাৰে মৰাপাটৰ অৱস্থা একবাৰে বেয়া কৰি থৈছে। চাব পাৰে আপোনালোকে, একবাৰে অৱস্থা বেয়া। ফাইনেলি মই একবাৰে খেতি পথাৰৰ মাজত আহি পালোঁ আৰু এইটো আজি ৰুইছে। চাব পাৰে আপোনালোকে, আজি ৰুইছে মানে আজি মানে আমাৰ এইখিনিত শেষ। তো এইখিনিত বেছি নাই, আমাৰ 10 বিঘা আছে, আজি মানে শেষ। আৰু পানী চানী চব ঠিকে আছে, মই চাই দিলোঁ। আৰু এতিয়া অন্য এটা খেতি পথাৰলৈ বলক, য'ত আমাৰ একেবাৰে ধান ৰোৱাই হোৱা নাই। তো তাত বলক, তাত মানে অলপ কিবা কেলেং কেচেং হৈ আছে। ইটো খেতি পথাৰৰ পৰা আহিলোঁ কাৰণ ইয়াত ধান ৰোৱা একবাৰে শেষ এইবাৰ, আৰু বেলেগ এটা খেতি পথাৰলৈ বলক। তো গাইজ, এই পানী থকা ৰাস্তা দি বলক আৰু মেৰ চাত আপোনালোকেও চলক। ফাইনেলি গাইজ, মই ৰাস্তা দি অহা নাই, এনেকুৱা যেন লাগছে মই এটা গুহাৰ ভিতৰেদিহে আহিছোঁ। চাব পাৰে আপোনালোকে। আচলতে গাইজ, মই যোন ৰাস্তা দি গৈ আছোঁ এইটোকো ৰাস্তা বুলি ক'ব নোৱাৰি। আপোনালোকে ভাবিলে এইটোক এটা জংঘল বুলিও ক'ব পাৰি। এটা সাগৰ পাৰ হৈ আহিলোঁ আৰু এটা সাগৰ পালোঁ, আৰু আগৰ এটা সাগৰ আছে, আৰু এই দুইটা পাৰ হোৱাৰ পিছত আছে মহাসাগৰ। कौन है ये लोग? कहां से आते हैं? এই মহা জংঘলটো পাৰ হোৱাৰ পিছতহে পাম আমি মহাসাগৰটো। আৰু এইটো এটা জংঘল, কিন্তু ইয়াত চবে বেছিভাগে কৰি থয় মংগল। कौन है ये लोग? জানে আপোনালোকে, জংঘলত বেছিভাগ মংগলে কৰে গাঁৱলীয়া ঠাইত। চ' গাইজ, ফাইনেলি মহাসাগৰকে ওপৰ হে। তো আমিরা হিন্দি বলতে হে, আপোনালোকে চাইতে হে মহাসাগৰটা পাৰ হইতে হে। মহাসাগৰটো পাৰ হোৱাৰ পিছত এতিয়া আহিল এটা বিশাল ডাঙৰ পৰ্বত, আৰু পৰ্বতটোৰ ওপৰত উঠি ফাইনেলি পৰ্বতটোৰ একেবাৰে ওপৰত উঠিলোঁ। যি বস্তু দেখাবলৈ খুজিলে আপোনালোকক, কিন্তু দেখুওৱা নাই। মানে পথাৰৰ মাজত যোৱাৰ লগে লগে মানে একবাৰে পথাৰত মানে পানী নাই, মনটোৱে বেয়া লাগিল। মানে অহাকালি ট্ৰেক্টৰ লগাবলৈ বিচাৰিছিলোঁ, ট্ৰেক্টৰটো লগাই কিনে মানে পৰহি মানে আমাৰ একবাৰে ধান ৰোৱা শেষ হ'ব বুলি ভাবিছিলোঁ, কিন্তু পানী নাই। খেতি পথাৰত যোৱাৰ লগে লগে মনটোৱে বেয়া লাগিল। তো ভিডিঅ'টো বহুত দীঘলীয়া কৰিবলৈ খুজিছিলোঁ, কিন্তু দীঘলীয়া নকৰিলোঁ, আৰু মনে বেয়া লাগিল, কি ক'ম আৰু। তথাপিও আশা থাকিব আপোনালোকে ভিডিঅ'টো ভাল পাব। ইয়াতকৈ বেছি ভাল ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম আপোনালোকক। খালি আপোনালোকে অকণমান মৰম দি দিব।
তো আজি বাই বাই নেক্সট ভিডিঅ'ত লগ পাম নেক্সট ভিডিঅ' মানে ধামাকা হ'ব গৈ আছে তো টাটা বাই বাই চ' গাইজ ভিডিঅ'টো দীঘলীয়া কৰিব খুজিছিলোঁ কিন্তু ভিডিঅ'টো দীঘল নহ'ল আৰু যিখিনি হওক এইখিনি আপলোড কৰোঁতে মাজে নকৰোঁ কালি কৰিম কালি